জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ দম অসমত কাৰোৰে নাই। খালি জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা বুলি কোনোবাই বেলেগ ৰাজনীতি কৰি নাথাকিলে ভাল পাম। বহু কথাটোতো আমাক দৰকাৰো নাই নহয়। আমাক মূল কথা কি লাগে? মই ক'লো নহয়, মূল কথা কি লাগে? বহু কথা ক'লে জুবিন গাৰ্গৰ ইমান এটা বৰ্ণময় জীৱন, হাজাৰ বিজাৰ ঘটনা উপঘটনা থাকিব, সেইবোৰ উপন্যাস হ'ব, তেওঁ বায়োগ্ৰাফি হ'ব, সেইবোৰ কথা বেলেগ। পঢ়ি ৰাইজে আমোদ পাব, সেইটো বেলেগ। বিচাৰ প্ৰক্ৰিয়াৰ কাৰণে আমাক মূলতঃ কি কি কাম লাগে? এক, ছিংগাপুৰলৈ কোনে মাতিছিলে? দুই, ছিংগাপুৰলৈ লগত কোন কোন গৈছিলে? তিনি, সেইদিনাখন পাৰ্টীৰ আগনিশা ক'ত আছিলে? কোন কোন আছিলে? কি খাইছিলে? পিছদিনা কোন কোন গৈছিলে? কি খুৱাইছিলে? চাৰি, ইমানবোৰ ভিডিঅ' আহিছে যে শেষৰ ভিডিঅ'টো ক'ত? শেষৰ ভিডিঅ'টো ক'ত লুকাই আছে? অসমবাসীয়ে চাবলৈ পাব লাগে। সেইটো তেওঁ পোষ্টমৰ্টেম ৰিপৰ্টতকৈ তাৎক্ষণিকভাৱে দৰকাৰী বস্তু, যিটো ৰেকৰ্ড হৈ আছে কাৰোবাৰ মোবাইলত। নিশ্চিতভাৱেতো ৰেকৰ্ড হৈছে নে অকল সেইখিনিয়ে নহ'ল, বাকী চব হ'ল? মই নাজানো। এতিয়া বাকীবোৰক চালে বেয়ে কোবাই থাকি এইটো সময় নষ্ট কৰাৰ বাহিৰে একো নহয়।